আজি মোৰ খুবেই ভাল লাগিছে নৱম স্থান প্ৰাপ্ত কৰি আৰু মোৰ মা দেউতা মোৰ শিক্ষাগুৰু মোৰ সমূহ শুভকাংক্ষী নগাঁৱৰ মানুহৰ বাবে মোৰ ভাল লাগিছে। মানে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰোগ্ৰাম আৰু এতিয়া সেই মাত্ৰ ছ'চাইটি APSC আজি সাধাৰণতে যি পৰীক্ষা ফলাফল তুমি নৱম স্থান দখল কৰিছা হয়। আজি কেনেকুৱা লাগিছে? হয়, আজি মোৰ খুবেই ভাল লাগিছে নৱম স্থান প্ৰাপ্ত কৰি আৰু মোৰ মা দেউতা মোৰ শিক্ষাগুৰু মোৰ সমূহ শুভকাংক্ষী নগাঁৱৰ মানুহৰ বাবে মোৰ ভাল লাগিছে। আজি খুবেই ফূৰ্তি পৰিৱেশ আমাৰ ঘৰত আজি। তুমি কেনেধৰণে নিজকে প্ৰস্তুত কৰিছিলা APSC এক্সামৰ কাৰণে? APSC পৰীক্ষাটো যিহেতু আপোনালোকে গম পাইছে বহুতখিনি ছাবজেক্ট লাগে, বহুতখিনি পেপাৰ থাকে। চ' নিজৰ পৰা মই প্ৰথমতে চেল্ফ ষ্টাডি দিয়ে আৰম্ভ কৰিছিলোঁ। গোটেই বস্তুখিনি থৰলি মানে ভালকৈ বহুতবাৰ ৰিপিটেড ৰিভিজন কৰি প্ৰতিটো ছাবজেক্ট তেনেকৈয়ে নিজৰ পৰা ভালকৈ বুজি পঢ়িছিলোঁ আৰু তাৰপিছত মই বহুত আনচাৰ ৰাইটিং কৰিছিলোঁ। কাৰণ কি মেইন পৰীক্ষাটোত আচল খেলটো আনচাৰ ৰাইটিঙতে হৈ যায় নম্বৰখিনি আপোনাৰ। তেনেকেই আগবাঢ়িলে সফলতাৰ প্ৰতি যাব পাৰে। তুমি আশা কৰাৰ ধৰণে ফল পাইছানে? মই আশা কৰি আছিলোঁ যে ৰেংক এটা পাম, ACS পাম বুলি আশা এটা আছিলে, কিন্তু টপ 10ত আহিম বা তেনেকুৱা আহিম মই ভবা নাছিলোঁ। তেনেকৈ খুবেই ভাল লাগিছে আৰু ৰিজাল্টটো পাই গৈ। APSC এক্সামটো চৰকাৰে শাসনাধিষ্ঠ যিখন চৰকাৰ স্বচ্ছ নিকাভাৱে কৰাৰ কাৰণে বহু যোগ্য প্ৰাৰ্থী এইবাৰ হেৰি লাভ কৰিছে স্থান। এইবাৰৰ পৰীক্ষাটো তেওঁলোকে 1 বছৰৰ ভিতৰতে গোটেই প্ৰচেছটো চেছ কৰিছে। প্ৰথম প্ৰিলিমিনেৰীৰ পৰা আমাৰ ৰিজাল্টলৈকে যদিও 4 মাহ কোৰ্টত কেছটো ফচি থাকিলে তথাপিও তেওঁলোকে লগালগ এদিনৰ ভিতৰতে সেইটো দি দিছে। চ' এই স্বচ্ছ আৰু নিকাভাৱে হোৱাৰ কাৰণে বহুতখিনি মেধাৱী ল'ৰা ছোৱালী এতিয়া আগলৈ আকৌ আহিব পাৰিব। অহা প্ৰজন্মই বা ফিউচাৰত যোনে দিব তেওঁলোকৰ কাৰণে এইটো এটা ইনস্পিৰেশ্যন হ'ব। ভাল মানুহ আমাৰ ছিষ্টেমত আহিব, ভাল মানুহ লাগে ছিষ্টেমত। ত' সেইটোৱে আৰু। যোন ল'ৰা ছোৱালী এতিয়া প্ৰশিক্ষণ ল'বলৈ ভাবি আছে তেওঁলোকলৈ কি জনাবা, কেনেকৈ ধৰণে কৰিব লাগে? হয়, প্ৰথম কথা মই ক'ম যে আপোনালোকক APSC হওক UPSC হওক চিভিল ছাৰ্ভিচ পৰীক্ষাৰ কাৰণে ডিচিপ্লিন লাগিব। নিজৰ ওপৰত বহুত ডিচিপ্লিন লাগিব আৰু এইটো নহয় যে কোচিং কৰিব লাগিব, বাহিৰত যাব লাগিব, একো তেনেকুৱা নহয়। বেছিক কিতাপখিনি ক্লাছ 12 লেভেলৰ বস্তুৱে সেইখিনি বস্তু খৰচি মাৰি পঢ়ক, ভালকৈ পঢ়ক, ৰিভিজন কৰক, আনচাৰ লিখক, হৈ যাব। বহুত মানুহ আছে ঘৰতে বহি, আজিকালি স্পেচিয়েলি অনলাইন মোবাইলৰ থ্ৰুৱেদি চব ইউটিউবত আপোনালোকে ফ্ৰী ক্লাছেছো পায় প্ৰতিটো ছাবজেক্টৰ। একদম পাৰা এইটো এটা বস্তু। চ' ল'ৰা ছোৱালী আগলৈ আহিব লাগে। ঠিক আছে, থেংক ইউ। আকৌ আনিব লাগিব। এতিয়া ঠাণ্ডা দিন পৰিছে নহয়, এতিয়াতো আৰু মাছ নিদিয়া ভাল ঠাণ্ডা মানে আগৰ পৰা প্লাষ্টিক নাথাকিলে 7টা